আটাইকে ধন্যবাদ জনালোঁ। চিম্বায়সিছ একাডেমীৰ ৰিজাল্ট ভাল এই বছৰো। আপোনালোকে জানে 2009 চনৰ পৰাই চিম্বায়সিছ একাডেমীয়ে হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰত খুব ভাল ফলাফলেই দি আহিছে। আমাৰ কিন্তু ছাত্ৰ সংখ্যা খুব কম আছিলে এইবাৰ। ছায়েন্সত আছিলে আমাৰ 39 এপিয়াৰ হোৱা, তাৰপিছত তেওঁলোকৰ 33 জনে ফাৰ্ষ্ট ডিভিশ্যন পাইছে, 6 জনে ছেকেণ্ড ডিভিশ্যন পাইছে। য'ত ডিষ্টিংশ্যন এজন আছে, এজনে খুব অলপ মানে কাৰণে মিছ কৰিলে। ষ্টাৰ মাৰ্ক আছে 7 জন, আৰু ফিজিক্সত 8টা লেটাৰ, বায়'লজিত 5টা, কেমিষ্ট্ৰি 2টা আৰু মেথছত 1টা। কমাৰ্চৰো 100%, ছায়েন্সতো 100%, তিনিটা ষ্ট্ৰীমত আমাৰ 100% পাছ। ছায়েন্সৰ হায়েষ্ট পাৰ্চেণ্টেজ 89, আৰু কমাৰ্চত আমাৰ 18 জনে মাত্ৰ এপিয়াৰ কৰিছিল। 3 জনে ডিষ্টিংশ্যন, 5 জনে ষ্টাৰ মাৰ্ক পাইছে, আৰু বাকী ফাৰ্ষ্ট ডিভিশ্যন 12 জন, ছেকেণ্ডছত থাৰ্ড ডিভিশ্যন নাই। কমাৰ্চত ভাল খবৰ এইটো যে ফাইনেন্সৰ হায়েষ্ট মাৰ্ক ৰঙিয়াৰ এণ্টায়াৰ নৰ্থ কামৰূপৰ ভিতৰতে হয়তো 98 পাইছে, 98% পাইছে, 99 ষ্টেট হায়েষ্ট আছিল। আৰ্টছৰ ডিষ্টিংশ্যন এজন, 15 জন এপিয়াৰ কৰিছিলে, ষ্টাৰ মাৰ্ক 1টা, ফাৰ্ষ্ট ডিভিশ্যন 8 জন, ছেকেণ্ড 5 জন আৰু থাৰ্ড ডিভিশ্যন 2টা। খুব ভাল নম্বৰ লৈয়ে পাছ কৰিছে প্ৰত্যেকেই। আমাৰ ছাত্ৰ সংখ্যা কম, মই প্ৰথমতে ক'লোঁ আমাৰ টোটেল 72 মানে পৰীক্ষা দিছিল। যোৱা আপোনালোকে গমেই পায়, আপোনালোকে আহিছে যাতে এইটো মই অলপমান সুযোগ এটা ল'ব বিচাৰিম। যোৱা কিছু বছৰৰ পৰা ৰঙিয়াত মানে খুব ঘৰে ঘৰে নাম গৈ পেলাই নাম ভৰ্তি কৰোৱাৰ এটা প্ৰৱণতা বাঢ়ি গৈছে। একদম মানে খুব একাধিকবাৰ গৈ গৈ নাম ভৰ্তি কৰোৱা হয়। তো চিম্বায়সিছ আদৰ্শগতভাৱে এইটো কামটোত কোনোদিনেই নাছিলে, সেইকাৰণে আমাৰ ছাত্ৰ সংখ্যা কম। লগত এই বছৰ অৱশ্যে 3খন বেলেগ অনুষ্ঠানে পৰীক্ষা দিছিল। এখন ইউক্লিড ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, এখন SS ইণ্টিগ্ৰেটেড একাডেমী, আৰু এখন হ'ল অভিজ্ঞান একাডেমী। তেওঁলোকৰ ল'ৰা ছোৱালীখিনি ইয়াৰ পৰাই প্ৰেক্টিকেল পৰীক্ষা দিছে। আমাৰ শিক্ষকসকলে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক বহুত সহায় কৰিছে, মানে প্ৰেক্টিকেল ৰেডি কৰিবৰ কাৰণে, প্ৰজেক্ট ৰেডি কৰিবৰ কাৰণে। আৰু এই সুযোগতে মই যিসকল ছাত্ৰ ছাত্ৰীৰ খুব ভাল ফলাফল হ'ল তেওঁলোকক আন্তৰিক শুভেচ্ছা জনাইছোঁ। মই লগতে ক'ব বিচাৰিম এটা কথা যে ৰঙিয়াত আচলতে খুব নামভৰ্তিৰ নামত এটা অশুভ পৰিৱেশ বিৰাজ কৰিছে। যেনেকৈ আগতে ৰঙিয়া হায়াৰ ছেকেণ্ডেৰীত আপোনালোকে জানে আদৰ্শ বিদ্যালয় বুলি স্বীকৃত, ইমান ধুনীয়া কম্পাউণ্ড হৈছে আৰু ভাল ফলাফলো হৈছে। পূৰ্বতে মানে যেতিয়া 2খন মাত্ৰ স্কুল আছিলে, ধৰক ৰঙিয়াত প্ৰেগমেটিক আৰু চিম্বায়সিছ একাডেমী, তেনেকুৱা সময়তো কোনো নামভৰ্তিৰ কাৰণে নাছিলে আমাৰ ইমান হুলস্থুল যে কাক মানে কিমান ষ্টুডেণ্ট বেছি লাগে, যিটো এতিয়া চলি আছে। আৰু এনেকুৱা কাৰণত কি হ'ল, চৰকাৰী স্কুলবিলাকৰ ফালে আমি আগতে নগৈছিলোঁ। আমি যিখিনি ল'ৰা ছোৱালী প্ৰাইভেট স্কুলত পঢ়ে বা চৰকাৰী স্কুলত যিখিনি নাপায় তেওঁলোকেহে আহে। এতিয়া কিন্তু পৰিস্থিতি একদম বেলেগ হৈ গ'ল। এতিয়া অকণমান টনা ওজৰাৰ কাৰণে চাগে অলপমান ছাত্ৰ সংখ্যা কম, চৰকাৰী স্কুলতো ছাত্ৰ সংখ্যা কম বৰ্তমান, যিটো কাৰণে ৰঙিয়াৰ পৰিৱেশ বেয়া হোৱা বুলি ভাবি বহুত অভিভাৱকেই দুখৰ কথা, এইবাৰ মানে বহুত ভাল ষ্টুডেণ্ট বাহিৰত ওলাই গ'ল, বাইহাটা চাৰিআলিলৈকে, নগাঁওলৈকে তেনেকৈ ওলাই গ'ল। স্থানীয় যিবিলাক আমাৰ অনুষ্ঠান আছে, চৰকাৰী শিক্ষানুষ্ঠান, যেনেকৈ ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, যেনেকৈ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়, এই ৰঙিয়াখনৰ ভিতৰতে 2খন বিদ্যালয়ৰে খুব ভাল ফলাফল। তো আমাৰ ব্যক্তিগত অনুষ্ঠান হিচাপে আমাৰ এইবিলাক অনুষ্ঠানৰ ছাত্ৰ ছাত্ৰীক লৈ আমি টনা অজৰা কৰাটো মানে অকণমান সামাজিকভাৱে দৃষ্টিকটু। কাৰণ চৰকাৰী অনুষ্ঠানবিলাক ৰঙিয়া অঞ্চলৰ যিবিলাক বহুত পুৰণি চৰকাৰী অনুষ্ঠান আছে, সেইবোৰ ভালদৰে চলি থকাটোৰ বা সেইবোৰৰ ছাত্ৰ ছাত্ৰীসকলে ইমান ভাল ফলাফল দিয়াৰ পিছত সেই অনুষ্ঠানবিলাকৰ প্ৰতিও কিন্তু আমাৰ সামাজিক দায়বদ্ধতা আছে বুলি মই ভাবোঁ। আমি আশা কৰিছোঁ আগন্তুক দিনত ৰঙিয়াত খুব এটা ভাল সুস্থ প্ৰতিযোগিতামূলক পৰিৱেশ বিৰাজ কৰিব। ছাত্ৰ ছাত্ৰীসকলে ভাল আদৰ্শ লৈ আগবাঢ়িব। খালি নম্বৰৰ প্ৰতিযোগিতাই নহয়, ভাল মানুহ হোৱাৰ প্ৰতিযোগিতা হওক ছাত্ৰ ছাত্ৰীসকলৰ মাজত। এখন আমি সুন্দৰ ৰঙিয়া, এখন সুন্দৰ শৈক্ষিক পৰিৱেশ আমি ৰঙিয়াত পাওঁ। তাৰ কাৰণে আমি এই মঞ্চৰ পৰাই, আপোনালোকৰ মাজৰ পৰাই, আপোনালোকৰ মাধ্যমেৰে মই ৰাইজৰ মাজলৈ এই বাৰ্তা দিব বিচাৰিলোঁ যে ছাত্ৰ ছাত্ৰীসকলক, অভিভাৱকসকলে যাতে নম্বৰৰ পিছত নদৌৰাই বৌদ্ধিক উন্নয়নৰ পিছতো তেওঁলোকক অকণমান সময় দিয়ে, সেই ক্ষেত্ৰতো যাতে আমি অভিভাৱকসকলে অকণমান, শিক্ষকসকলে অকণমান আমি গুৰুত্ব দিওঁ। আৰু আমাৰ চিম্বায়সিছ একাডেমীৰ তৰফৰ পৰা সমগ্ৰ ৰঙিয়াৰ সকলো বিদ্যালয়লৈকে তেওঁলোকৰ ভাল ফলাফলৰ কাৰণে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।
সকলো ছাত্ৰ ছাত্ৰীকে আমাৰ আন্তৰিক অভিনন্দন যাচিলোঁ। যিসকলৰ ভাল হ'ল তেওঁলোকেও, আৰু যিসকলে আশা কৰা মতে ফলাফল কৰা নাই তেওঁলোককো আমি আজি ক'ব বিচাৰিম, ফলাফল যদি ভাল হোৱাও নাই তেওঁলোকে যাতে আগন্তুক দিনত ভালদৰে পঢ়া শুনা কৰি নিজে জীৱনত প্ৰতিষ্ঠিত হয়। এটা ভাল নম্বৰে বা এখন মাৰ্কশ্বিটে জীৱনটো সলনি কৰি নিদিয়ে, জীৱন শেষো কৰি নিদিয়ে। তেওঁলোকৰ প্ৰত্যেকৰে উন্নতি কামনা কৰিলোঁ। আপোনালোক আটাইকে ধন্যবাদ জনালোঁ।